বাপৰে বাপ জংঘলৰ মাজে মাজে এতিয়া উঠি আছো এয়া চাওক ডাউন চাওক ইয়াৰ পৰা পড়লে শেষ আৰু হাই গাইজ মই প্ৰাঞ্জল আৰু আপোনালোকে চাই আছে আজি আছো কালি নাই ইউটিউব চেনেল সো গাইজ আজি আমি এটা বিশেষ মিছনত ওলাইছো মিছন মানে কি কঁঠালৰ গুটিটো বহুত দাম হৈছে কঁঠালৰো দাম হৈছে সো আমি পাহাৰৰ ওপৰত আজি কঁঠাল বিচাৰি যাম আৰু লগতে কি কি পাও আপোনালোকক দেখাম ভিডিওটো হেকলৈকে চাই থাকক সরসাদা আছে আৰু আছে না গাইস আমি কঁঠাল পাৰিব আহিছো এইয়া চাওক বান্দৰ গাছৰ ওপৰত এইয়া এটা কঁঠাল লৈ আহিছে ধৰছা ভালকে কেনে পিছে জংঘলৰ মাজত কঁঠালৰ গছ এইয়া এতিয়া এইটোত মিছন এইটো ছিঙি আছে আৰু অলপ ঘূৰা এই পৰিল কঁঠালৰ গুটি কেনে দাম হৈছে 15 টকা আমাৰ তাতে চাওক এইয়া কঁঠাল লাগে যদি কণ্টেক্ট কৰিব কমেণ্ট বক্সত কাক লাগে ক'ব কঁঠালৰ গুটি 15 টকা এটা কঁঠালৰ গুটি 15 টকা এতিয়া বৰ্তমান ডিছকাউণ্ট চলি আছে 99% চ' যাক লাগে কমেণ্ট কৰিব এইটো দেখোন খাই দিছে বান্দৰে হ'ব চলি যাব আমাৰ এতিয়া কঁঠালবোৰ পেকেজিং হ'ব বস্তাৰ ভিতৰত বেছি নাই চব বান্দৰে খাই চেছ কৰিলে 4টা পালোঁ এতিয়া আৰু এডাল বেলেগ গছত ট্ৰাই কৰিব লাগিব বাপৰে বাপ জংঘলৰ মাজে মাজে এতিয়া উঠি আছো এয়া চাওক ডাউন চাওক ইয়াৰ পৰা পড়লে শেষ আৰু এই এটা জলকীয়াৰ পুলি ধুনীয়া জলকীয়া লাগি আছে এয়া চাওক এইয়া চাওক কি ধুনীয়া প্লেচ অক্সিজেনৰ অভাৱ নাই এইয়া তাল গুটিটো কিমান টান বাপৰে গাড়ী লৈ কঁঠাল আনিব আহিছিলোঁ পাহাৰৰ ওপৰত এতিয়া ল'লোঁ এতিয়া যাব ওলাইছোঁ কিন্তু আমাৰ বেছি নাপালোঁ 4-5টামান পাইছোঁ কঁঠাল কিন্তু এটা লাভ হ'ল আমি কঁঠালৰ লগত তালো পাই গ'লোঁ চ' কলগেটৰ লগত ব্ৰাছ ফ্ৰী হৈ গ'ল চ' আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' আজিলৈ বাই